সভাপতি জিৰেণ বসুমতাৰী ডাঙৰীয়া আৰু এইখন সভাতে উপস্থিত হ'ব পৰা আমাৰ গোসাইগাঁও জিলা মাইনৰিটি সেলৰ সভাপতি আইনাল হক ডাঙৰীয়া আৰু ব্লক কমিটিৰ সভাপতি আক্তাৰ সাহেব ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি আমাৰ নুৰ মহম্মদ ডাঙৰীয়া আখিবুৰ ডাঙৰীয়া আৰু প্ৰাইমাৰী কমিটিৰ সভাপতি সাধাৰণ সম্পাদক আৰু বিভিন্ন পদবী থকা সন্মানীয় নেতৃবৃন্দ আৰু শ্ৰদ্ধেয় ৰাইজ, আজি মই ইয়াত আমাৰ সাবকাটা প্ৰাইমাৰী কমিটিৰ যি কাৰ্যালয় এইটো উদ্বোধন কৰিবৰ কাৰণে যে আজি ইয়াক সুযোগ পালোঁ, আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ আমাৰ এই কাৰ্যালয়ৰ পৰাই আগন্তুক আমাৰ যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনৰ আমাৰ যিমানবিলাক প্ৰচাৰ অভিযান হ'ব, যিবিলাক কাম কাজ হ'ব, এই সকলো কাম কাজৰ সকলো ষ্ট্ৰেটেজি আৰু পলিচিবিলাক আমি এইখন কাৰ্যালয়তে বহি পেলাই কৰিম আৰু আশা ৰাখিছোঁ যে আমি সকলোৱে আগন্তুক বিধানসভা নিৰ্বাচনত দলৰ এজন সক্ৰিয় কৰ্মী হিচাপে আমি সকলোৱে দলৰ নীতি আৰু আদৰ্শটো লৈ পেলাই এটা ডিচিপ্লিন মেইনটেইন কৰি পেলাই আমি আগন্তুক যি বিধানসভা নিৰ্বাচন ইয়াত আমি অংশগ্ৰহণ কৰিম আৰু আমি আশা ৰাখিছোঁ আমাৰ UPPL দল যি ট্ৰেক্টৰৰ দল আমি 28 নং গোসাইগাঁও সমষ্টিত আমি জয়ী হ'ম। তো এইখিনি সময়ত মই আমাৰ যি কাৰ্যালয় এইটো উদ্বোধন কৰিবৰ কাৰণে হাতত লৈছোঁ।